हाथी जिराफ ऐसा पूरा 3 भाग में बिल्डिंग को रंग देगा। हाँ ये आपको पूरा तिरंगा दिखाई देगा। वाह हेलो गाइज वेलकम बैक टू माय चैनल इतना बहुत दिन मूर्त आखो एटा भिडिओ লৈ আহিছো আমি এতিয়া যাব ওলাইছো জুলজিক্যাল গাৰ্ডেন কলকাতাত তাকে চাওঁগে কেনেকুৱা হয় মা দেউতাও চাব মন আছে বাকি কি কাৰণে আহিছিলো কি কথা মই আপোনালোকক ধুনীয়াকে ভিডিও এটা বনাম কি কাৰণে অহা হ'ল আৰু কি কাৰণে ইমান দিন থকা হৈছে বাকি এতিয়া যাব ওলাইছো কেব বুকিং কৰিলো আহিছে তাকে জীৱ-জন্তু তাত দেখা পাওঁ আপোনালোকক দেখাম আৰু কেনেকুৱা লাগিছে ভিডিওটো ক'ব নতুনকে ভিডিও ষ্টাৰ্ট কৰিম আৰু এতিয়া অলপ কামৰ কাৰণে ভিডিও বনোৱা হোৱা নাছিলে চাই যাব কেনেকুৱা লাগে এতিয়া ওলাইছো আৰু যাবলৈ মা ওলাই মেলি ৰেডি হৈ আছে এইফালে চাই দিয়া দেউতা ঘূৰি আছে পুৰা কি ললা মায়ে 10 টকা এটা 20 টকা দি দুটা লৈছো 20 টকা ঠিক আছে বঢ়িয়া টেষ্ট কৰি কেনেকুৱা লাগে বহুত গৰম মাৰিছে এতিয়া 34 ডিগ্ৰী সেলসিয়াস আমাৰ গাড়ী আহি পাই গ'ল আৰু बहुत दूर था क्या एक बगल में लाइटिंग होता है पूरा तिरंगा और 15 अगस्त में ना और लाइटिंग में लाइटिंग का सब करता है रंग से नहीं करता लेकिन ऐसा पूरा 3 भाग में बिल्डिंग को रंग देगा हाँ ये आपको पूरा तिरंगा दिखाई देगा वाह एकदम ऊपर से नीचे तक ना ऊपर से नीचे तक है बीच में केसरिया दे देगा फिर इधर हरा है फिर व्हाइट है हाँ पूरा लाइटिंग से ऐसा बहुत मस्त लगता है बहुत दूर दूर से दिखेगा ये बहुत चारों तरफ से दिखता है जिधर आप जाइए खाली थोड़ा ऊंचा जगह पे दिखता है चारों तरफ हाँ আমি আহি পাইছো নামিলো আৰু নামি পেলাই আহি আছো দেখাই আছো আমি ইয়াত লৈ ল'লো ইয়াত প্লাষ্টিক ইউজ কৰিব নিদিয়ে কাৰণে কাগজত লৈ ল'ব লাগে ভিতৰত খাবলৈ চিপছ টিপছ চানা সেইটো ধৰাচোন টিকেট লৈ ল'লো 30 টকাকৈ কাউণ্টাৰ এণ্ট্ৰি দেখাই লওঁ আমি আহি গ'লো জুলজিক্যাল গাৰ্ডেন কলকাতা এয়া আহিয়ে দেখিলোঁ হাতী জিৰাফ বহুত ধুনীয়া লাগিছে এই জিৰাফৰ ওপৰত চৰাই এইটো অৰিজিনেল হয় দেই আমি আহিয়ে লেফ্ট সাইডে আহি আছো তাকে কি দেখোঁ চাওঁ দেখাওঁ অলপ বহুত গৰম বাহিৰত তাকে অলপ ছাঁ বিচাৰিছোঁ বহিবৰ কাৰণে তাকে চাওঁ কোনফালে পাওঁ এতিয়া আমি আহি অলপ বহিছোঁ অলপ চিপছ খাই লৈছোঁ ইয়াত প্লাষ্টিক আনিব নিদিয়ে সেইকাৰণে মায়ে টিহু উলিয়াইছে দেউতাই এয়া বুট খাই আছে অকমান জিৰণি লৈ লৈছোঁ আৰু যি গৰম পৰিছে মানে একদম থাকিবই নোৱাৰি এতিয়া আমি অলপ গছৰ তলতে বহিছোঁ অলপ ছাঁ পাইছোঁ বতাহ মাৰিছে বাকী এতিয়া চাম আৰু অলপ ৰেষ্ট লৈ পেলাই নহ'লে ইয়াত থাকিব নোৱাৰি 35 ডিগ্ৰী সেলসিয়াছ মাৰি আছে বঢ়িয়া গছ বেছি আছে কিন্তু ইয়াত
5, 6, 7. জেব্ৰা আমি চাই লওক কেনেকুৱা লাগিছে। ভাল লাগিছে চাই। 1, 2, 3, 4টা আছে ইয়াত, বাকী আৰু ক'ৰবাত আছে নাজানো আৰু। হৰিণা বেচেৰাকেইটা পুৰা ছাঁহত আৰাম কৰি আছে। দেখাইছোঁ ক'ৰ কি কথা লিখা আছে, মই এতিয়া পঢ়ি নিদিওঁ আৰু আপোনালোকে ভিডিঅ'টো ৰখাই চাব আৰু। ইয়াত বহুত হৰিণা আছে। এইটো গছৰ ভিতৰত সোমাই আছে এটা। সব টাইপৰে সাপ দেখা পোৱা যায়, বেলেগ বেলেগ জাতি, বেলেগ বেলেগ জেগাৰ। তাকে ইমান দেখাই নাথাকোঁ আৰু ডাইৰেক্ট এটা ভিডিঅ'তে দেখাই দিছোঁ অলপ অলপ, যি দেখোঁ দেখাই যাম আৰু। এইটো হৈ গ'ল গোটেই সাপৰ, সাপ গৰি চুৰি কিবা কিবি আছে আৰু ইয়াতো গোটেই ঘৰ। বাকী আৰু আহি আছোঁ আমি আহি আছোঁ, দেখাম আৰু কি কি দেখোঁ। অদ্ভুত, আগতে নেদেখা আৰু নেদেখা বস্তুবিলাক দেখাই আছোঁ, চাই যাব। লিঅ'পাৰ্ড, এতিয়া আচল বস্তু পাইছেহি, তাকে দেখা পাওঁনে নাই, আছেনে নাই? এইটো লিঅ'পাৰ্ড পুৰা শুই আছে গছৰ তলত। ৰেড এণ্ড গ্ৰীণ মাকাও। তো আমাৰ অসমীয়াত কি কয় ৰাইজ কমেণ্ট কৰি জনাবচোন। চৰাই Good, good, very good, very good. গ্ৰেট গ্ৰীণ মাকাও। সেইটো কি হয় কৈছে? এই পিছফালে থকাকেইটা ভাল লাগিছে। এইটোহে ইমু হয় যে কি হয় ইমু? জোকাও নেকি অলপ? ইমু
আপোনালোকে চাই ল'ব চাইন বৰ্ডত কি লিখা আছে। মই এতিয়া জলহস্তি এইটোহে মেইন বস্তু। আছে ক'ত আছে ক'ত ক'ত আছে ক'ত আছে? সেইটো জলহস্তি পানীটো শুই আছে পুৰা পুৰা শুই আছে। এইটো এলেহুৱা শেষ সেইটো মহা। পানীত পানীত বহুত আছে চৰাই। চৰাই ভৰ্তি খাই আছে। তুমি চাই থাকা আমি আহি আছো। এইটো হ'ল গ্ৰেট ইণ্ডিয়ান হৰ্ণ বিল। এইটোৱে বঢ়িয়া। ভালো চৰাই চাগে ভাল লাগিছে চাই বঢ়িয়া। এজন মেক্সিকান ৰেড হেডেড এমাজন পেৰট। চাবলগীয়া বহুত জেগা আছে দেই। পোৱালি এটাকো দি দিওঁ হয় দিয়া। এটা ভাল লাগিলে ইয়াত যেনিবা একদম পুৰা চাফ চিকুণ আৰু পুৰা গছ গছনিটো থাকিবই। তেও ভাল লাগিলে আহি তাকে চালোঁ যিমান পাৰোঁ। তাৰপিছত গৰমৰ কাৰণে অলপ দিগদাৰ পালোঁ। তেও একো নাই ভাল লাগিলে বহুত ধুনীয়া। মাও আহি আছে। তাৰপিছত যিখিনি পাৰোঁ আপোনালোকক দেখাম। এতিয়া আৰু গৈ থাকোঁ। এতিয়া মই ইমান ওলাই থকা নাই আৰু বনাই থকা নাই। অলপ চাবলৈ আহিছোঁ যে চাইছোঁ। লাহে লাহে অভ্যাস হ'বগৈ আৰু কৰি থকা। কেনেকুৱা হ'লে ক'ব কেনেকুৱা পাইছে। বাকী এতিয়া বনাই পালি ভাল লাগিছে ভিডিঅ'। আহি আছোঁ লাহে লাহে। কেনেকুৱা লাগিলে জনাব আৰু চাই থাকিব মোৰ ভিডিঅ'বিলাক ধুনীয়াকৈ আৰু কমেণ্ট কৰিব কিবা ভুল হ'লে। কি হয় অ' এইটো চাওক ডাইনাছৰ নেকি? Hey baby. আমি অলপ গছৰ তলত বহিছোঁ। মায়ে পুৰা ভিডিঅ' বনাই আছে। অকণমান জিৰণি লৈছোঁ। বহিছোঁ অলপ গছৰ তলত, তেতেলী গছৰ তলত। ঠাণ্ডা হাৱা মাৰি আছে একদম। জীয়াই আপোনালোকৰ আশীৰ্বাদতে আহি দেখা পালোহি আৰু কলিকতা চিৰিয়াখানা। তাকে আমি এতিয়া উবেৰ বুক কৰিছোঁ। তাকে আহি পাব আৰু আমি ওলাই যাম আৰু ৰ'দো ৰখি নাথাকোঁ আৰু সেইকাৰণে আগতীয়াকৈ অলপ অৰ্ডাৰটো দি দিলে ভাল আৰু নহ'লে ৰখি থাকিব লাগিব ৰ'দত। তাকে ভাল লাগিলে আজি আহি। আজি ভাল পাইছোঁ মই যিমানখিনি ঘূৰিছোঁ। আজি চবতকৈ ভাল লাগিলে। কিন্তু ভাল লাগিলে ইয়াত প্লাষ্টিক বস্তু আনিব নিদিয়ে, কাগজৰ আনিব দিয়ে যাতে লেতেৰা নহওক। মই সেইটো বহুত ভাল পাওঁ আগৰ পৰা। সেইকাৰণে পৰিষ্কাৰ হৈ থাকিব লাগে জেগাবিলাক। অথনি চাইছিলোঁ এইটো মাকাও। নহয় বগাটো চোৱা নাই, ইটো চাইছিলোঁ। এইটো ধুনীয়া আছে। কোনটো লৈছে কোনটো? এইটো ভাল লাগিছে। এই বজাৰত লিখাইছে মায়ে পিন্ধি চাওঁ চাওঁ। নহয় নহয় চাওঁ চাওঁ এইফালে চাওঁ। দেউতা এটা পিন্ধি লওক। ধুনীয়া লাগিছে অঁ বঢ়িয়া। বঢ়িয়া লাগিছে। ফাৰ্ষ্ট কলকাতা। Yeah. Please don't
tell me that I can't, that I won't, that I fail, that I'll never make it out, yeah. Please tell me all the bad, never good. Fill my head full of every single doubt, yeah. Please say any negative thoughts. I pop off when I hear people say I cannot. I get off to the thought of proving everyone wrong. I won't stop to the top, so you better back off and get lost. I'ma stay loud, stay proud, never running out, never heading south. I'll be spreading out, call it word of mouth. Can't put me down, I'll be getting loud. You can have your doubts, not what I'm about. Have your f***ing cloud, it be raining now. I keep making sound, go another round. Bitch, I'm legend bound, can't stop me now. You don't wanna fuck with me. A slow burn like a disease. Just tell me that I can and I'll show you things that you couldn't believe. Just tell me that I can. Just tell me that I can. Just tell me that I can. বাপৰে বেয়া গৰম এতিয়া ৰুমত আছো তাকে অথনি আহি বহুত দেৰি হৈ গ'ল আহি পোৱাত আহি পালোহি আহি পাই গা পা ধুই অলপ ফ্ৰেছ হ'লো লগে লগে ভিডিঅ' বনাব মন নগ'ল আৰু যি গৰম বাকী টুপিটো কেনেকুৱা লাগিছে ক'ব অলপ বেলেগ টাইপৰ লগা কাৰণে ল'লোঁ আৰু বহুত ভাল ভাল ভিডিঅ' আহি থাকিব কাইলৈ ঘৰ যাম তাকে চাব কেনেকুৱা লাগে এটা নতুন ভিডিঅ' বনাম মোৰ নতুন এক্সপিৰিয়েঞ্চ হ'ব কি ভাল ভাল ভিডিঅ' আহি থাকিব আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু এতিয়া বেছি কথা পাতি নাথাকো আৰু বাই